পাগল হৈছে নেকি? আৰে এই কম বয়সতে তাৰ এইবোৰ কথা মনলৈ আহিল কেনেকে? চোৱা, এইবোৰ বাজে কথা তাক ভাবিবলৈ বন্ধ কৰা। গায়ক হয়। চোৱা, তাক ভালকৈ বুজাই কবা। তাৰ বয়স এতিয়া কম আছে, কথাবোৰ কমকৈ বুজি পায়, গতিকে ভালকৈ বুজাই দিবা। এইবোৰ গায়ক চয়ক হৈ একো লাভ নাই, ভালকৈ পঢ়া শুনা কৰিবলৈ কোৱা। আৰু জানাইচোন মোৰ কিমান ডাঙৰ এটা সপোন আছে তাক লৈ। সি ভালদৰে পঢ়া শুনা কৰি ভৱিষ্যতে ডাঙৰ এজন অফিচাৰ হ'ব লাগিব, ভাল পদবীত বিষয়া হ'ব লাগিব। গতিকে তাক কবা এইবোৰ গায়ক চয়ক গান গাই ফুৰা, গান শিকিবলৈ যোৱা, এইবিলাক চিন্তা সি যেন বাদ থাকিবলৈ দিয়া ৰুমত সোমাই, সিমান সময় ৰুমত সোমাই থাকিব। আৰে ভোক লাগিলে নিজে নিজে ৰুমৰ পৰা ওলাই আহিব, চিন্তা কৰিব নালাগে। মাত্ৰ তাক ভালকৈ কেয়াৰ ল'বা। তাক এটা কথা বুজাই দিবা, সি ভৱিষ্যতে ডাঙৰ এজন অফিচাৰ হ'ব লাগিব। এইবোৰ গায়ক চয়ক হ'বলৈ গৈ তাৰ সময় নষ্ট কৰিব নালাগে। ৰাখা এতিয়া। অঞ্জন, মোৰ ফোনটোত বেংকৰ কিবা মেছেজ এটা অহা কথা আছিলে। মেছেজটো আহিছে নে এবাৰ চাই দিব পাৰিবানে? কিবা কথা আছিলে মানে মোৰ ল'ৰাটোৰ নামত আজি 10 বছৰ ধৰি মই পইচা জমা কৰি আছিলো। পৰহি 10 বছৰ পূৰ্ণ হৈ গ'ল। বেংকত সোধোতে কৈছে মোবাইলত বোলে কিবা মেছেজ এটা আহি যাব। কিবা মেছেজ এটা আহিছে, কিন্তু কি আহিছে ধৰিব পৰা নাই। এবাৰ চাই দিব পাৰিবানে? দিয়ক। আপোনাৰ মেছেজ কালি আহিছে, আপোনাৰ সকলো প্ৰচেছিং ক্লিয়াৰ। আপুনি যদি পইচাটো উলিয়াই আজিয়ে পাৰিব। ঠিক আছে দিয়া, মই আহিছো বাৰু, তুমি থাকিবা। দাদা, বেয়া নাপায় যদি কথা এটা সুধিব পাৰিমনে? সোধাচোন। মই চাকৰি সূত্ৰে থকা ইয়াত 2 বছৰ হ'ল, আৰু মই যিখিনি গম পাইছো আপোনাৰ ল'ৰা ঢুকুৱাটো আজি 10 বছৰ মানেই হ'ল চাগে। কিন্তু আজি 10 বছৰে আপুনি মৃত ল'ৰাৰ নামত পইচা থৈ আছে বেংকত। আচলতে কথাটো কি? তাৰ মৃত্যু হোৱা নাছিল। ময়ে তাক হত্যা কৰিছিলো। তাৰ সপোন আছিল এজন ভাল অভিনেতা হোৱাৰ। অভিনয় খুব ধুনীয়া কৰিছিল, বিভিন্ন ঠাইত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন কৰিছিল। কিন্তু মোৰ এই জেদী মনটো তাক বুজিবলৈ কেতিয়া চেষ্টা নকৰিলে। মোৰ মাত্ৰ এটাই সপোন আছিল, তাক যিকোনো প্ৰকাৰে এজন ডাঙৰ অফিচাৰ বনাব লাগে, চৰকাৰী অফিচাৰ। তাৰ ইচ্ছা আছিল বাহিৰত গৈ সি অভিনয় ক্ষেত্ৰত ভাল শিক্ষা অৰ্জন কৰা। সি বাৰে বাৰে মোক অনুৰোধ কৰিছিল, দেউতা অন্তত মোক এবাৰ এটা চান্স দিয়া। কিন্তু মই কেতিয়াও তাক বুজি নাপালো। আৰু এনেকৈয়ে সি মনত চাগে খুব দুখ পালে। এই দুখ সহ্য কৰিব নোৱাৰি চাগে এই পৃথিৱীখনৰ পৰা আঁতৰিব। আৰু এইটো মই মহা পাপ কৰিছো। এই পাপৰ চাগে এইটো জন্মত কোনো প্ৰায়শ্চিত্ত নাই। তথাপিতো মোৰ ল'ৰাটোৰ দৰে যেন আৰু বেলেগৰ একো নহয়। তাৰ বাবে মই তাৰ নামত আজি 10 বছৰে পইচা জমা কৰি আহিছো, যাতে কোনোবা ল'ৰাৰ যদি কেতিয়াবা প্ৰয়োজন হয়, তাৰ শিক্ষাৰ নামত মই সেই পইচাটো আগবঢ়াবলৈ পাৰো। অন্ততঃ তেতিয়া চাগে মোৰ ল'ৰাজনে দূৰৰ পৰাই তাৰ আত্মাটো দেখি অকমান হলেও শান্তি পাব। এটা কথা কব, বেয়া নাপাবা। তুমিও চাগে তোমাৰ ল'ৰাটোকে অলপ আগতে ফোনত কিবা বেয়াকৈ কৈ আছিল। তাৰ বোলে কিবা গায়ক হবলৈ দিয়া। এটা কথা কি জানো, তুমি যিটো শিক্ষা দিবলৈ তাক বিচাৰিছা, তাত কিবা গেৰাণ্টি আছে নেকি যে সেইটো শিক্ষা লৈ সি ডাঙৰ মানুহ হ'ব পাৰিব? কৰিবলৈ দিয়া, সিহঁতৰ যিটো মন যায় সেইটোকে কৰিবলৈ দিয়া।
সিহঁতে সফল হ'ব নোৱাৰিলে। তোমালোকৰ বিদ্ৰোহী নহয়, বাপ দেউতাকৰ বিদ্ৰোহী নহয়। ভাল অভিনেতা, ভাল গায়ক হ'ব নোৱাৰিলেও মাক দেউতাকৰ মৰমবোৰ পালে অন্ততঃ এজন ভাল মানুহ হ'বলৈ শিকিব। ঠিক আছে দে, এতিয়া মোৰ অকমান কাম আছে, মই আহিছো। আপোনাৰ মোবাইলটো ৰেণু ৰেণা ৰে